Bismillahirrahmanirrahim. Alhamdulillahi rabbil alamin wa salatu wassalamu ala sayyidil anbiya'i wal mursalin amma ba'd. আহক আজি আমি এটি খুব গুৰুত্বপূৰ্ণ কথা শিকো। বৰ্তমান যেহেতু টেকনলজি আৰু বিজ্ঞানৰ যুগ আৰু টেকনলজিয়ে বিজ্ঞানে যিমানেই উন্নতি কৰিছে আমি সিমানেই চ্যালেঞ্জৰ সন্মুখীন হ'বলগীয়া হৈছে। তাৰে মাজৰ এটি বিষয় হৈছে যে যেতিয়া আমাৰ কাৰোবাৰ এক্সিডেন্ট হৈ অথবা বেমাৰৰ কাৰণে শৰীৰৰ কোনো অংগ নষ্ট হৈ যোৱাৰ ফলত ৰিপ্লেসমেন্ট হিচাপে কোনো অন্য বস্তু যেনে লোহা ৰড সিলভাৰ বা প্লাষ্টিক ইত্যাদি ৰাখিবলগীয়া হৈ যায়। এনে ধৰণৰ ব্যক্তিসকলৰ যেতিয়া মৃত্যু হৈ যায় তেতিয়া তেওঁলোকৰ নমাজ বা জানাজাৰ নমাজ কিদৰে আদায় কৰিম এই সমূহ বস্তু উলিওৱা জৰুৰী নে থাকিলেও নমাজ হৈ যাব। অৰ্থাৎ যিসকল ব্যক্তিৰ প্লাষ্টিক সাৰ্জাৰী হৈছে বা অপাৰেশন কৰি হাড়ৰ ঠাইত লোহা ৰখা হৈছে প্লাষ্টিক ৰখা হৈছে বা অন্যান্য কোনো বস্তু ৰখা হৈছে সেই সকল ব্যক্তিয়ে যেতিয়া ইন্তেকাল হৈ যাব মৃত্যু হৈ যাব তেতিয়া তেওঁলোকৰ এই শৰীৰত ৰিপ্লেসমেন্ট হিচাপে ৰখা বস্তুখিনি ৰিমুভ নকৰাকৈ জানাজাৰ নমাজ পঢ়িলে নমাজ হ'বনে নহয় বা গোসল কৰিলে গোসল হ'বনে নহয় বা কবৰস্থ কৰিলে সেয়া শুদ্ধ হ'বনে নহয় আহক এই সম্পৰ্কে আজি শুনো। মূল নিয়ম হৈছে যদি এই ভিতৰত থকা বস্তুসমূহ শৰীৰৰ ভিতৰত এপ্লাই কৰা বস্তুসমূহ যদি সেইজন ব্যক্তিয়ে জীৱিত অৱস্থাত খুব সহজেই উলিয়াব পাৰিছিল বা উলিয়াইছিল সুমুৱাইছিল তেতিয়াহ'লে সেইজন ব্যক্তি মৃত্যু হোৱাৰ পিছতো সেইসমূহ বস্তু কষ্ট যদি নোপোৱাকৈ তেওঁ জীৱিত অৱস্থাত উলিয়াইছিল মৃত্যুৰ পিছতো সেইসমূহ বস্তু উলিওৱা হ'ব উলিয়াই ৰখা হ'ব। আৰু যদি সেইজন ব্যক্তিয়ে জীৱিত অৱস্থাত উলিয়াব পৰা নাছিল খুব কষ্ট পাইছিল উলিয়াওঁতে তেন্তে মৃত্যুৰ পিছতো সেই বস্তুসমূহ উলিয়াই অনা নহ'ব। হাদিসে পাকত আছে আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কৈছে কাসরু আযমিল মাইয়িতি কাকাসরিহি হাইয়ান, অৰ্থাৎ মৃত ব্যক্তিৰ হাড় ভাঙি দিয়া জীবিত ব্যক্তিৰ হাড় ভাঙি দিয়া স্বৰূপ। আনকি হাদিসে পাকত আছে মুসলমান মৃত ব্যক্তিক কষ্ট দিয়া জীবিত ব্যক্তিক কষ্ট দিয়া স্বৰূপ। অথবা শামিত আছে আল মাইয়িতু ইয়াতাআযা বিমা ইয়াতাআযা বিহিল হাই, অৰ্থাৎ জীবিত ব্যক্তিয়ে যিসমূহ বস্তুৰ দ্বাৰা কষ্ট অনুভৱ কৰে কষ্ট পায় সেই সকলো বস্তুৰ দ্বাৰা এজন মৃত ব্যক্তিয়েও কষ্ট অনুভৱ কৰে। গতিকে ৰিপ্লেসমেন্ট হিচাপে যদি শৰীৰত কোনো বস্তু এপ্লাই কৰিছিলে আৰু তেওঁ জীৱিত অৱস্থাত খুব সহজেই উলিয়াব পাৰিছিলে তেতিয়াহ'লে মৃত্যুৰ পিছত উলিওৱা হ'ব। আৰু যদি তেওঁ জীৱিত অৱস্থাত যদি উলিওৱা নাছিলে উলিয়াব পৰা নাছিলে তেতিয়াহ'লে মৃত্যু হোৱাৰ পিছতো তেওঁ শৰীৰৰ পৰা সেইসমূহ বস্তু উলিওৱা নহ'ব। আৰু এনে অৱস্থাতে তেওঁৰ জানাজা নামাজ পঢ়িলে নামাজ শুদ্ধ হ'ব আৰু কবৰস্থ কৰিলেও সেয়া অৱশ্যেই শুদ্ধ হ'ব।